আজি আমি আলোচনা কৰিবলৈ লৈছো দশম শ্ৰেণীৰ বিজ্ঞানৰ বিদ্যুৎ চেপ্টাৰৰ প্ৰশ্নোত্তৰ। আমি ইতিমধ্যে অলপ প্ৰশ্ন কৰিছো যেটো আমি প্ৰশ্নোত্তৰ 1 বুলি তোমালোকক মই ভিডিও দিছিলো। সো এটো মোৰ নেক্সট ভিডিও, ইয়াত আমি কোৱেশ্চন আনসাৰ ডিসকাস কৰিম। আমি দিয়ামতে কোৱেশ্চন আনসাৰ বিলাক কৰি যাম। ইয়াত তোমালোকক এটো কোৱেশ্চন কিতাপত দিয়া আছে আৰু তাৰ সব ক্যালকুলেশন ভালকে কিতাপত দেখুৱা হৈছে। সো এটো মই কৰিব নাযাও। ইয়াত জাস্ট কি কৰা হৈছে p = vi এই যেটো ফৰ্মুলা ইয়াৰ পৰাই কি কৰিছে i ভ্যালুটো লিওৱা হৈছে i = p/v আৰু তাৰ পিছত আমি যেটো r = v/i এই ফৰ্মুলাটো এপ্লাই কৰি আমি দুইটাতে কি কৰিছো অৰ্থাৎ সৰ্বোচ্চ হাৰত আৰু এবাৰ সৰ্বনিম্ন হাৰত আমি r ৰ ভ্যালুটো লিয়াইছো। ঠিক আছে, কিন্তু আমি নেক্সট যেটো কোৱেশ্চন আছে সেই নেক্সট কোৱেশ্চনটো কৰিম। 4 ওহম ৰোধক এটাত প্ৰতি সেকেন্ডত উৎপন্ন হোৱা তাপ 100 জুল। ৰোধকটোৰ দুই মূৰৰ মাজৰ বিভৱভেদ উলিওৱা। অৰ্থাৎ ইয়াত আমাক কি উলিয়াব লাগে বিভৱভেদ উলিয়াব লাগে। সো আমি প্ৰথমতে আমাক কি দিয়া আছে সেই ভ্যালুকিটা আমি বহাই লম। আমাক দিয়া আছে কি আমাক দিয়া আছে r = 4 ওহম, t ৰ ভ্যালুটো দিয়া আছে 1 সেকেন্ড, h ৰ ভ্যালুটো দিয়া আছে কিমান 100 জুল আৰু তাৰ পৰা আমি কি উলিয়াব লাগে আমি v ৰ ভ্যালু কিমান হয় এটো উলিয়াব লাগে। আৰু গোটেই ক্যালকুলেশনটো আমি কিহৰ ওপৰত বেস কৰি উলিয়াম ক্যালকুলেশনটো আমি যেটো তোমাৰ জুলস ল h = I²RT এই জুলস লটো এপ্লাই কৰি আমি গোটেই ক্যালকুলেশনটো কৰিম। ঠিক আছে, সো ফার্স্ট আমি উলিয়াব লাগিব I² ভ্যালু কিমান হয়। তো I² ভ্যালু উলিয়াবলৈ হলে আমি এই যেটো ফৰ্মুলা পালো তাক আমি এনেকেও বহাব পাৰো I² = h/RT। ইয়াত কি কৰা হৈছে I² সিঙ্গল কে ৰাখি RT টোক আমি কি কৰিছো লেফট সাইডলৈ লৈ আহিছো। সো h/RT হ'ব। এতিয়া ইয়াত আমি কি কৰিম অকল I ভ্যালু যেটো উলিয়াবলৈ কৈছে I = h/RT কৰি লম। ঠিক আছে, এটো দেখিলেকে বুজি পালা। এতিয়া আমি I = h/RT ত আমি এই ভ্যালু কিটা পুট কৰিব লাগিব। সো ভ্যালু কিটা যদি আমি পুট কৰো তেতিয়াহলে কি পাম আমি পাতি লম I = h/RT কি হ'ব √। সো ইয়াত আমি ভ্যালুটো যদি পুট কৰো তেতিয়াহলে h ৰ ঠাইত আমি কি বহাব লাগিব 100 বহাব লাগিব আৰু r ৰ ঠাইত আমাৰ r ৰ ভ্যালু দিয়া আছে কিমান 4 ওহম আৰু t ৰ ভ্যালু দিয়া আছে কিমান 1। ঠিক আছে, তো আমি যেতিয়া ক্যালকুলেশন কৰিম তেতিয়াহলে কি কৰিম 4 এ 100 ক ক্যানসেল কৰিম, ক্যানসেল কৰিলে কিমান পাম 25 পাম। সো 25/1 টোক আমি কেনেকৈ লিখিব পাৰো √25 বুলি লিখিব পাৰো। 25 যেতিয়া হ'ব তেতিয়াহলে আমি √টো অতৰাই দিলে কিমান পাম 5 পাম। সো I ভ্যালুটো কিমান পালো আমি 5 এম্পিয়াৰ পালো। সো এতিয়া আমি I ভ্যালুটো পালো, কিন্তু আমাক কি উলিয়াব দিছে আমাক কৈছে যে বিভৱভেদ কিমান অৰ্থাৎ v কিমান। সো ওমৰ সূত্ৰ মতে v = কিমান হয় IR হয়। যদি v = IR হয় তেতিয়াহলে I ভ্যালু আমি কিমান পালো 5 পালো 5 এম্পিয়াৰ মাল্টিপ্লাই বাই r ৰ ভ্যালু কিমান পাম r হৈছে 4 হয় তেতিয়াহলে আমি কিমান পালো 20 ভোল্ট পালো। ঠিক আছে, সো v ৰ ভ্যালু পালো 20 ভোল্ট আৰু এটো হৈছে আমাক ৰিকোয়ার্ড আনসাৰ যেটো আমাক উলিয়াব দিছে নিৰ্ণয় আনসাৰটো হৈছে 20 ভোল্ট। ঠিক আছে, আমি এটো পালো। আমি নেক্সট কোৱেশ্চন কৰিম। আমাক নেক্সট কোৱেশ্চন দিছে বৈদ্যুতিক হিটাৰৰ তাপ উপাদানডাল দীপ্ত হয় কিন্তু সংযোগী তারবোৰ এনে নহয় কিয়। ইয়াত হিটিং এলিমেন্টৰ কথা কোৱা হৈছে। অৰ্থাৎ আমি যদি বৈদ্যুতিক হিটাৰ এটা চাওঁ তেতিয়াহলে তাত কি হয় যেতিয়া আমি তাৰ মাজেদি কাৰেন্ট পাস হ'বলৈ দিও লগে লগে হি তাপ উৎপন্ন কৰে আৰু ৰঙা হৈ যায়। তাৰ কাৰণটো কিয় হয় আমি পাই আহিছিলো যে যেতিয়া কোনোবা এটা বৈদ্যুতিক সঁজুলিত ৰোধৰ পৰিমাণ বেছি হ'ব, ৰোধৰ পৰিমাণ বেছি হোৱাৰ লগে লগে কি হ'ব তাৰ হিটও বেছি হ'ব। গতিকে বৈদ্যুতিক হিটাৰবিলাক সম্পূৰ্ণ ৰোধকীয় কৰি পেলোৱা হয়। সম্পূৰ্ণ ৰোধকীয় হলে কি হ'ব তাৰ ৰোধৰ যেটো মান হেতু বহুত বেছি হ'ব। গতিকে তাৰ তাপৰ মানটো বহুত বেছি হ'ব। অৰ্থাৎ ইমানেই তাপ উৎপন্ন কৰিব বা ইমানেই গৰম হৈ উঠিব যে হি ৰঙা হৈ যাব। ঠিক আছে, গতিকে বৈদ্যুতিক হিটাৰৰ ক্ষেত্ৰত ৰোধ বেছি হোৱা কাৰণে হি ৰঙা হৈ যায় বা দীপ্ত হয়।
কিন্তু সংযোগী তাঁৰবিলাকৰ ক্ষেত্ৰত এনে নহয় কাৰণ সংযোগী তাঁৰবিলাকত তুলনামূলকভাৱে ৰোধৰ পৰিমাণটো কম হয় গতিকে তাত যেটো হিট উৎপন্ন হয় সেই হিটৰ পৰিমাণটো কম হয় আৰু হি যথেষ্ট তাপ উৎপন্ন নকৰে বাবে ই দীপ্ত হৈ নুঠে ঠিক আছে তেতিয়াহ'লে আমি নেক্সট কোৱেশ্চনলৈ যাওঁ নেক্সট কোৱেশ্চনটো দিছে 9600 কুলম আধান 1 ঘণ্টাত 50 ভোল্ট বিভৱভেদৰ মাজত সঞ্চালিত হ'লে উৎপাদিত তাপৰ পৰিমাণ উলিওৱা তো ইয়াত আমাক কি উলিয়াবলৈ দিছে তোমাৰ হিটৰ ভ্যালুটো উলিয়াবলৈ দিছে তাৰ কাৰণে আমাক কি দিয়া আছে আমাক কিউ ভ্যালুটো দিয়া আছে কিমান 9600 আছে টাইমটো আমাক দিয়া আছে 1 আৱাৰ সো আমি ইয়াৰ পৰা প্ৰথমতে উলিয়াই ল'ব লাগিব আই ভ্যালুটো কিমান হয় যেহেতু ইয়াত প্ৰবাহৰ মানটো দিয়া নাই কিউ আৰু টি মানটোহে দিয়া আছে গতিকে আমি ইয়াৰ পৰা কি উলিয়াব লাগিব আই ভ্যালুটো উলিয়াব লাগিব তো আই ভ্যালু উলিয়াবলৈ হলে কি হ'ব আই ইকুৱেল টু কিউ বাই টি সো কিউ ভ্যালু আমি 9600 বহাম আৰু টিৰ ঠাইত আমি 1 আৱাৰ বহাম কিন্তু 1 আৱাৰটো আমি কি হলে লৈ যাম সেকেন্ডলৈ কনভাৰ্ট কৰি ল'ম ঠিক আছে আৰু ভি টো আমাক কি দিয়া আছে 50 ভোল্ট দিয়া আছে সো প্ৰথমতে আমি আই ভ্যালুটো কেনেকৈ উলিয়াই চাওঁ আই ভ্যালুটো যদি উলিয়াবলৈ হয় তেতিয়াহ'লে আমি কি কৰিম 9600 কুলম ডিভাইডেড বাই 1 আৱাৰ কৰিব লাগিব তো 1 আৱাৰ মানে কিমান আমি লিখিব পাৰো 1 ঘণ্টাত কিমান সেকেন্ড থাকে 60 ইনটু 60 সেকেন্ড ঠিক আছে সো আমি ইয়াত বহাই ললো 60 ইনটু 60 অৰ্থাৎ 1 আৱাৰটো আমি কি হলে কনভাৰ্ট কৰি ললো সেকেন্ডলৈ কনভাৰ্ট কৰি ললো ইয়াত তোমালোকে যেটো ইউনিট এটো লিখিব পাৰা সি বাই এস ঠিক আছে সি বাই এস হ'ব সো তলত আমি যদি ইয়াক ক্যান্সেল কৰিলে আমি কিমান পাম ক্যান্সেল কৰিলে আমি পাম 80/3 তো ইয়াত আমি 0 ক্যান্সেল কৰিব পাৰো ঠিক আছে ক্যান্সেল কৰিব পাৰো তাৰ পিছত তোমালোকে এটো ক্যালকুলেট যদি কৰিছো তেতিয়াহলে পাবা কিমান 80/3 এম্পিয়াৰ পাবা গতিকে আমি কি কৰিম h ৰ ভ্যালুটো উলিয়াম h ৰ ভ্যালু উলিয়াবলৈ হলে আমি ফৰ্মুলা পুট কৰিম আমি জুলৰ সূত্ৰমতে কি পাইছিলো জুলৰ সূত্ৰমতে পাইছিলো যে h ইকুৱেল টু v i t ইয়াত বহুৱা হৈছে v i t সো v ৰ হলনি আমি কি বহালো v ৰ ঠাইত আমি বহালো 50 ভোল্ট i ভ্যালুটো যেটো আমি এতিয়া জাস্ট উলিয়াইছো 80/3 বহালো আৰু টাইমটো বহালো 16 to 60 সো এটো তোমালোকে ক্যালকুলেট কৰিলে পাবা কিমান 48 lakhs পাবা 48 lakhsক আমি কেনেকৈ লিখিব পাৰো 48 into 10 to the power 5 লিখিব পাৰো তো 0 কেইটা নিলিখি আমি কি কৰিছো 10 to the power 5 লিখিছো আৰু যদি স্ট্যান্ডাৰ্ড ফৰ্মুলা নিম তেতিয়ালে হ'ব কি 4.8 আৰু পইণ্ট অহাৰ লগে লগে এটো কিমান হ'ব 10 to the power 6 অৰ্থাৎ 4.8 into 10 to the power 6 জুল আছে এটোই হৈছে আমাক উলিয়াবলৈ দিয়া তাপৰ পৰিমাণটো আমি নেক্সট কোৱেশ্চন চাও আমাৰ ফাৰ্স্ট আৰু সেকেন্ড কোৱেশ্চনটো হৈ গল থাৰ্ড কোৱেশ্চনটো দিয়া আছে 20 ওম ৰোধৰ এটা বৈদ্যুতিক ইস্ত্ৰীয়ে 5 এম্পিয়াৰ প্ৰবাহ লয় 30 সেকেন্ডত উৎপন্ন হোৱা তাপৰ পৰিমাণ গণনা কৰা তো ইয়াতো আমাৰ প্ৰথম কামটো হৈছে আমাক কি দিয়া আছে তো প্ৰশ্নমতে আমাক দিয়া আছে যে r ৰ ভ্যালুটো কিমান দিয়া আছে 20 ওম তাৰ পিছত i ভ্যালুটো কিমান দিয়া আছে i ভ্যালুটো আমাক দিয়া আছে 5 এম্পিয়াৰ আৰু টাইমটো সেকেন্ডতে আছে কিমান হ'ব 30 সেকেন্ড তো এটো আমি দুটা টাইপত কৰিব পাৰো তো ফাৰ্স্ট আমি যদি হিটৰ যেটো ফৰ্মুলা h ইকুৱেল টু v i t বহাই কৰো তেতিয়াহলে আমি প্ৰথমতে v ৰ ভ্যালুটো উলিয়াব লাগিব v ইকুৱেল টু i r সো i ভ্যালুটো হ'ব 5 এম্পিয়াৰ আৰু r ৰ ভ্যালুটো হ'ব 20 ওম তো আমি যেতিয়া ক্যালকুলেট কৰিম মাল্টিপ্লাই কৰিলে কিমান পাম 100 ভোল্ট পাম ঠিক আছে তো i ভ্যালুটো v ভ্যালুটো আমি পালো i ভ্যালুটো দিয়া আছে 5 এম্পিয়াৰ t ভ্যালুটো দিয়া আছে 30 সেকেন্ড সো ফৰ্মুলা যদি আমি পুট কৰো তাত v i t এই ফৰ্মুলাটো যদি আমি পুট কৰো তেতিয়ালে কিমান পাম v 100 i 5 আৰু t হ'ব 30 ঠিক আছে 30 তো ইয়াত তোমালোকে ব্ৰেকেট লিখি পিনে তাৰ ইউনিটটো জুল লিখিবা তো ক্যালকুলেট কৰিলে আমি কিমান পাও আমি পাম 15000 জুল আছে 15000 জুলটোক আমি 1.5 into 10 to the power 4 জুল বুলি লিখিব পাৰো তো এটো হৈছে আমাৰ টাইপ 1 অৰ্থাৎ যেটো আমি আনসাৰ পাব লাগে আনসাৰটো কৰাৰ টাইপ 1 টো হৈছে এটো আমি বেলেগ এটা টাইপ আৰু ইয়াক ক্যালকুলেট কৰিব পাৰো তো তাৰ কাৰণে এটা ডাইৰেক্ট ফৰ্মুলা আছে যেটো কি হয় জুলৰ সূত্ৰ বুলি কোৱা হয় জুলৰ সূত্ৰটো আছিল কি
h equal to I square RT. তো I ভ্যালু আমাক কি দিয়া আছে 5 সো আমি ডাইরেক্ট 5 স্কয়ার বহালো r ভ্যালু দিয়া আছে 20 আমি বহালো আৰু t ভ্যালু দিয়া আছে 30 তো গুটে গিটা আমি গুটে গিটাৰ ইউনিটটো আমি কিমান পাম জুল পাম সো 25 into 20 into 30 5 square to 25 হৈ গল 20 into 30 আমি এইগিটা যদি মাল্টিপ্লাই কৰো তেতিয়া হল আমি কিমান পাম 15000 জুলে পাম তাত ইয়াকো আমি কেনেকে লিখিব পাৰো ইকুৱেল টু 1.5 into 10 to the power 4 জুল বুলি আমি লিখিব পাৰো সো যেটো টাইপে তোমালোকৰ ভাল লাগে এটো টাইপে কৰিবা মই প্ৰিফাৰ কৰো এই টাইপটো কাৰণ ইয়া ডাইৰেক্ট আমি কি কৰিব পাৰিছো এই যিখিনি আমাক ভ্যালু দি আছে আমি ডাইৰেক্ট পুট কৰিব পাৰিছো ঠিক আছে আমি নেক্সট কোৱেশ্চন চাও নেক্সট কোৱেশ্চন দিছে এটা বৈদ্যুতিক প্ৰবাহে যোগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে তো বৈদ্যুতিক প্ৰবাহে যোগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে ক্ষমতাই নিৰূপণ কৰে যাক আমি কি কওঁ পাৱাৰ বুলি কওঁ তো ইলেক্ট্ৰিকেল পাৱাৰ বৈদ্যুতিক ক্ষমতা কি হয় বৈদ্যুতিক ক্ষমতা হৈছে কোনো এটা বৈদ্যুতিক সঁজুলিয়ে কিমান পৰিমাণৰ বৈদ্যুতিক শক্তি খৰচ কৰিলে হেতু হৈছে বৈদ্যুতিক ক্ষমতা গতিকে বৈদ্যুতিক প্ৰবাহে যোগান ধৰা যেটো শক্তিৰ হাৰ ইয়াক কিহৰ সহায়ত নিৰূপণ কৰা হয় বৈদ্যুতিক ক্ষমতাৰ সহায়ত নিৰূপণ কৰা হয় ঠিক আছে এটো আছিল তোমালোকে লিখিবা তো নেক্সট কোৱেশ্চনটো আমি চাও যে এটা বৈদ্যুতিক মটৰে 220 ভোল্ট লাইনৰ পৰা 5 এম্পিয়াৰ প্ৰবাহ লয় তো ইয়াত ভোল্ট কিমান লোৱা হৈছে মানে বিভৱ ভেদ কিমান লোৱা হৈছে 220 ভোল্ট আৰু আই কিমান লৈছে 5 এম্পিয়াৰ তো আমাক কি উলিয়াবলৈ দিছে মটৰটোৰ ক্ষমতা পি উলিয়াবলৈ দিছে আৰু 2 ঘণ্টাত ই ব্যয় কৰা শক্তি অৰ্থাৎ লগতে আমাক ই উলিয়াবলৈ দিছে এনাৰ্জি অফ কনজাম্পশন ঠিক আছে তো আমি কি কৰিম ক্যালকুলেট কৰি চাম ক্যালকুলেট কৰিলে প্ৰথম যেহেতু আমাক v আৰু i ভ্যালু দিয়াই আছে গতিকে আমি p ভ্যালুটো উলিয়াব পাৰিম আমি পাইছিলো যে বৈদ্যুতিক ক্ষমতাৰ সূত্ৰটো কি p = v * i সো p at v কিমান দিয়া আছে 220 ভোল্ট দিয়া আছে i ভ্যালু দিয়া আছে কিমান 5 এম্পিয়াৰ সো ক্ষমতাত আমি ডাইৰেক্ট বহাই দিম কিমান পাম 1100 ওয়াট পাম ঠিক আছে এতিয়া আহিল আমাৰ খৰচ কৰা শক্তি ইৰ যেটো ফৰ্মুলা এটো আছিল p * t সো p * t হলে কিমান হ'ব p ভ্যালু দিয়া আছে 1100 ওয়াট আমি জাস্ট পাইছো t ভ্যালুটো 2 আৱাৰ্ছ দিয়া আছে 2 ঘণ্টা যদি হয় আমি সেকেন্ডলৈ নিবলে কি কৰিম 2 * 16 * 60 কৰিম 1 ঘণ্টাত 60 পূৰণ 60 সেকেন্ড থাকে 3600 থাকে তেতিয়ালে তাক আমি কি কৰিম 2 এ মাল্টিপ্লাই কৰিম 2 এ মাল্টিপ্লাই কৰিলে কিমান পাম 7200 সেকেন্ড সো ইট আমি পুট কৰিলে পাম 1100 * 7200 জুল আৰু পূৰণ কৰিলে তোমালোকে পাবা 79,20,000 জুল আৰু তাক আমি এনেকৈ লিখিব পাৰো 7.92 * 10⁶ জুল এটো স্ট্যান্ডাৰ্ড ফৰ্মতে হদায় লাষ্টৰ আনসাৰটো লিখিব লাগে সো আমি কি কৰিলো স্ট্যান্ডাৰ্ড ফৰ্মলৈ লৈ গলো সো এটো আছিল আমাৰ কোৱেশ্চন তো ইয়াৰ পাছত আমি কিতাপৰ বাকি কোৱেশ্চন আনসাৰ বিলাক ডিসকাস কৰিম সো তোমালোকে মোৰ ভিডিও বিলাক সময়মতে পাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ